हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। तो गाइस नतुन एटा भिडिओ आपलोक सकलोके स्वागतम जानाइछु। तो गाइस আজি হৈছে মানে শুটিং মানে লাভগুৰি 2 সেলকা আশা কৰো সকলোৱে ভালে আছে। মই আপোনালোকৰ দুৱাৰ কিবাত ভালে আছো। তো চাওক আজি মই ক'ত আছো এয়া চাওক। তো फ्रेंड्स प्रत्येक दिन तो ভিডিওবোৰ মানে ঘৰৰ পৰা ৰাস্তাৰ পৰা বা ক'ৰ পৰা ষ্টাৰ্ট কৰো। আজি মানে সম্পূৰ্ণ বেলেগকৈ ষ্টাৰ্ট কৰিবলৈ লৈছো। আজি মানে চাওক ভিডিওটো এয়া মানে এটো কি আপোনালোকে নিশ্চয় গম পাইছে আৰু কিছুমানে গম পোৱা নাই। যি সকলো গম পোৱা নাই কথাটো কৈ দিছো মানে এইখন হৈছে ট্ৰেইন। মই ট্ৰেইনৰ তলত আছো এতিয়া। তো গাইস ট্ৰেইনৰ তলত অহাৰ মানে এটাই কাৰণ হ'ল মানে মই লাইফতে কোনোদিন মানে ট্ৰেইনৰ তলৰ বস্তুখিনি দেখা পোৱা নাই। তো চাওক কিমান কি বস্তুৰ মানে ট্ৰেইনটো বনোৱা হৈছে বা কি লগো হৈছে ট্ৰেইনতে চাওক। কিমান কি এক্সেসৰিজ কিমান কি যে লগাইছে ট্ৰেইনখনতে চাওক। কি আছে নাছে সকলো আছে ইয়াতে যিখিনি ট্ৰেইনখন কন্ট্ৰল হয়। এই চকাবোৰ চাওক না কিমান ডাঙৰ চকা। দূৰৰ পৰা দেখিলে ইমান সৰু দেখা যায় কিন্তু ওচৰৰ পৰা চাওক কিমান ডাঙৰ চকাবোৰ চাওক। তো फ्रेंड्स আপোনালোকে দেখিলে ৰৈ থকা ট্ৰেইন আৰু এতিয়া দেখা পাব গৈ থকা ট্ৰেইন। তো চাওক ট্ৰেইনটো। তো গাইস ভিডিওটো আৰম্ভণিত কোৱা হোৱা নাই মানে আজি ক'ত আছো মানে হয়তো কিছুমানে গম পাইছে। মই আছো উদালগুৰি ৰেল ষ্টেচনত আৰু এতিয়া আন এখন ট্ৰেইন আহি আছে। এইফালে যাত্ৰী ৰখি আছে আৰু ট্ৰেইনখন ৰখিব আৰু ৰখাৰ পিছত যাত্ৰীখিনি উঠি মানে যাব। এখন ট্ৰেইন ৰঙিয়াৰ ফালে গৈ আছে, ৰৌতাৰ ফালে হৈ আহিলে এইখন ট্ৰেইন। তো গাইস চাই থাকক ভিডিওটো বহুত মজা হ'বলৈ গৈ আছে। তো এয়া ট্ৰেইন আহি পালে আৰু ৰখিব ইয়াতে। তো फ्रेंड्स এতিয়া আমি যেটো কামত আহিছো বলক হেতু কামলৈ মানে ফাৰ্স্ট শ্বুটটো লোৱা হ'ব আমাৰ মেইন ৰোডত উদালগুৰি মেইন টাউনত শ্বুটটো লোৱা হ'ব মানে। তো फ्रेंड्स ইফালে আছে এয়া বোমাৰ দোকান আৰু আমি বোমা দোকানৰ ওচৰলৈ গৈ আছো। এয়া আছে বোমাৰ দোকান মানে দেৱালী স্পেচিয়েল বোমা চব আৰু যেহেতু দেৱালী পালে আৰু এয়া চাওক কিমান বোমা সজাই ৰাখিছে। তো फ्रेंड्स আমাৰ প্ৰথম শ্বুটটো লোৱা হ'ব মানে মেইন ৰোডত। এয়া মোৰ লগত আছে আমি ৰষ্টাৰ বয়। তো फ्रेंड्स ইয়াৰো মানে এখন ইউটিউব চেনেল আছে আপোনালোকে চাব আৰু লিংকটো ডেসক্ৰিপচনত থাকিব চেনেলৰ। মোতকৈ বহুত সাবস্ক্ৰাইবাৰ বেছি তথাপি লিংকটো দি দিম আপোনালোকে চাব। তো এই আমাৰ ডাইৰেক্টৰ কেমেৰালৈ ৰেডি আৰু ভিলিয়ানখিনি ৰেডি হৈ আছে। তো এয়া শ্বুটিং ষ্টাৰ্ট হৈ গ'ল। প্ৰথম পাৰ্টটো চাওক। এয়া মানে আমাৰ কেমেৰামেনে ভিলেনৰ পিছে পিছে দৌৰি কিছুমান শ্বট লোৱা হয়। কি কৰে তো फ्रेंड्स এয়া আপুনি বেলেগ ভাবি নল'ব। এয়া মোৰ ফ্ৰেণ্ড হয় উদালগুৰিতে থাকে মানে ফোন কৰিলোঁ আহি গ'লে। তো फ्रेंड्स বেয়া নাপাব মানে শ্বৰ্টখিনি মানে মই ঠিককৈ ল'ব পৰা নাই মানে কিবা গ'ল মাজে মাজে দেখুৱাইছোঁ আৰু এয়া চাওক। তো फ्रेंड्स হঠাতে মোৰ ঘৰৰ পৰা মানে ফোন আহিলে মানে ঘৰৰ পিনে যাব লাগে। বাকী কামখিনি ইহঁতে চলাই ল'ব আৰু আজি ভিডিঅ'টো মানে ইয়াতে সামৰিব বিচাৰিছোঁ। তো फ्रेंड्स আশা কৰোঁ সকলোৱে ভালে পাব ভিডিঅ'টো আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। তো फ्रेंड्स আজি মানে ভিডিঅ'টোত বিশেষ একো দেখুৱাব নোৱাৰিলোঁ। আন দিনৰ দৰে আজি ভিডিঅ'টো বনাব নোৱাৰিলোঁ। তো আশা কৰোঁ বহুত ভালে পাব আপোনালোকে। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া আমি গৈ আছোঁ ঘৰৰ পিনে। তো ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ বেয়া নাপাব। নতুন এটা ভিডিঅ'ত লগ পাম। তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই। সকলোৱে ভালে থাকক সুস্থ থাকক মোৰ কাৰণে দোৱা কৰিব যাতে আগন্তুক দিনত আৰু ভাল ভিডিঅ' দিব পাৰোঁ।